বহুত দিন পিছত আমি উভতি আহিলো আৰু এটা নতুন ভিডিও লৈ যেটো আপোনাৰ সায়েন্সৰ ফলৰ পৰা আছে আজিৰ ভিডিওটো এটো আপোনালোকে Apdcl হোক DSS হোক আপোনাৰ মেডিকেল ডিপাৰ্টমেন্ট হোক এনি ডিপাৰ্টমেন্টৰ কাৰণে এটো বহুতেই ভাল ভিডিও হ'ব আৰু নলেজেবল ভিডিও হ'ব আৰু এক্সামত 100% ভিতৰত 100% পঢ়া কোৱেশ্চন হ'ব আপোনালোকে আমাৰ চেনেল যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আগলৈ ভিডিও পাবৰ কাৰণে আৰু বলক আজি ভিডিওটো আৰম্ভ কৰো ভিটামিন আপোনালোকৰ আহি আছে মেট্ৰিক পৰীক্ষা ইয়াৰ বাবে বহুত ইম্পৰ্টেন্ট যদি মেট্ৰিক পৰীক্ষা ষ্টুডেন্টে চাবতো আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুয়োটাতে আমি ডিসকাস কৰিম ইংলিশত মই পঢ়িম কিন্তু অসমীয়াত বুজাই দিম আৰু আপোনালোকে কিবা যদি নবুজা কোৱেশ্চন থাকে আপোনালোকে কমেন্টত জনাই দিব আৰু যিখিনি কোৱেশ্চন হয় এইখিনি আপোনাৰ টপিকৰ ওপৰত সেইখিনি কোটেখিনি কোৱেশ্চন আমি ডিসকাস কৰিম এই ভিডিওটো যোগেদি তো ভিটামিনস তো হেডলাইন আছে আপোনালোকৰ ভিটামিনস আপোনাৰ আমাৰ শৰীৰত কি কাৰ্য কৰে তো ইংলিশত পঢ়ি দি আছো অসমীয়াত পিছত বুজাই দিম ভিটামিনস হেল্প ইন প্ৰটেক্টিং আৱাৰ বডি এগেইনষ্ট ডিজিজেস Vitamins help in protecting our body মানে কি কৈছে ভিটামিনে আমাৰ শৰীৰক কিহৰ পৰা প্ৰটেক্ট কৰে সুৰক্ষা দিয়ে আপোনাৰ যিখিনি ডিজিজ আছে মানে বেমাৰ আজাৰৰ পৰা আমাক কি কৰে দূৰত ৰাখে যে বেমাৰ আজাৰ বডিত একদম মানে কম মাত্ৰাত হয় যদি এটো প্ৰটেক্ট কৰে আমাৰ ইমিউনিটি যেটো আছে আমাৰ যেটো মানে বেমাৰ আজাৰৰ পৰা প্ৰটেকশন যেটো সিস্টেম হেটো আমাৰ ষ্ট্ৰং কৰে ভিটামিনে তো ভিটামিন আপোনাৰ দুই প্ৰকাৰৰ ভিটামিন অলসো হেল্প ইন কিপিং আৱাৰ আইজ মানে ভিটামিন আমাক কি সহায় কৰে আইজ মানে চকু বোনস মানে তোমাৰ যিখিনি হাড়দি আছে সেইখিনি টিথ দাঁত আৰু যিখিনি আদাৰ অৰ্গান আছে মানে আমাৰ যিখিনি বেলেগ হাওফাও হোক আপোনাৰ লিভাৰ হোক এইবিলাকত মানে সুস্থ থাকিবৰ কাৰণে সহায় কৰে ভিটামিন জেনেৰেলি কেই প্ৰকাৰৰ ভিটামিন দুই প্ৰকাৰৰ যদি আপোনালোকৰ কোৱেশ্চন এনেকৈ আহে ভিটামিন কেই প্ৰকাৰৰ ভিটামিন বেসিক্যালি মানে কেইটা প্ৰকাৰত ভাগব পাৰি ভিটামিনক যেটো আপোনাৰ ফাৰ্স্ট হল ওয়াটাৰ সলিবল যেটো পানীত দ্ৰৱীভূত হয় মানে পানীত মানে মিহলি হয় আৰু ফেট সলিবল পানীত মিহলা হোৱা ভিটামিন এটা ফেটত মানে ওয়াটাৰ সলিবল ভিটামিন আৰু ফেট সলিবল ভিটামিন ঠিক আছে ভিটামিনৰ দুটা ভাগত ভগাব পাৰি কেটেগৰাইজ কৰিব পাৰি ওয়াটাৰ সলিবল এন্ড ফেট সলিবলস তো আপোনালোকে চাক যে ফেট সলিবল ভিটামিন আৰু ওয়াটাৰ সলিবলৰ ভিটামিনৰ ভিতৰত কি ভিটামিন পৰে তো ফাৰ্স্টত আমি চাম ওয়াটাৰ সলিবল ভিটামিন মানে পানীৰ লগত মিহলি হৈ যায় হেতু ভিটামিন হল ভিটামিন সি আৰু ভিটামিন বি কমপ্লেক্স ভিটামিন সি এতিয়া যদি কয় কোৱেশ্চন এনেকৈ কৰে ভিটামিন আপোনাৰ ওয়াটাৰ সলিবল ভিটামিন খিনি নাম কোৱা ওয়াটাৰ সলিবল এনেকৈ দিব বা ওয়াটাৰ সলিবল ভিটামিন খিনি নাম এটা কোৱাচোন ভিটামিন সি আৰু বি কমপ্লেক্স আৰু যদি এনেকৈ কয় ভিটামিন সি এটো ওয়াটাৰ সলিবল নে ফেট সলিবল আপোনালোকে কি আনসাৰ দিব যে ওয়াটাৰ সলিবল ভিটামিন আৰু আপোনালোকক যদি এনেকৈ দিয়ে ফেট সলিবল অপশন আছে ইয়াতে কোৱেশ্চন এনেকৈ দিছে ওপৰত যে ফেট সলিবল ভিটামিনস ঠিক আছে তলত কোৱেশ্চন এনেকৈ দিছে ফেট সলিবল ভিটামিন তলত এনেকৈ দিছে ভিটামিন সি ভিটামিন বি কমপ্লেক্স মানে আপোনাৰ ওয়াটাৰ সলিবল ভিটামিনৰ অপশন দি দিছে তাৰ পিছত লিখা থাকিব ভিটামিন এ এইখিনি লিখা থাকিলে তিনটা দিলে ধৰি লওক আপোনালোকে এতিয়া শুদ্ধ আনসাৰ কোনটো হ'ব ফেট সলিবল ভিটামিন কোনটো ভিটামিন এ এতিয়া চাক ফেট সলিবল ভিটামিনত কেইটা পৰে ভিটামিন 4টা পৰে আৰু ওয়াটাৰ সলিবল ভিটামিন আপোনালোকে ভাবিব ডাইৰেক্ট সি বি শৰ্টকাট মনত ৰাখিব ওয়াটাৰ সলিবল পানী দ্ৰৱীভূত হোৱা ভিটামিন হল ভিটামিন সি আৰু ভিটামিন বি কমপ্লেক্সৰ ভিতৰত বহুত ভিটামিন থাকে B1 B2 B12 যিমান আছে আপোনালোকৰ আৰু ওয়াটাৰ যেটো ফেট সলিবল ভিটামিন হেতুত আপোনালোকে কি পৰে ভিটামিন এ ভিটামিন ডি ভিটামিন ই আৰু ভিটামিন কে এইখিনি ফেট সলিবল ভিটামিন যদি কিবা বুজি নাপায় তো কমেন্টত জনাব আমি আৰু এটা ভিডিও বনাই ভালদৰে বুজাই দিম তো আপোনালোকে চালে যে
ভিটামিন আমাক কিহৰ পৰা সুৰক্ষা দিয়ে বেমাৰৰ পৰা সুৰক্ষা দিয়ে ভিটামিন আমাৰ যিখিনি চকু হাড় দাঁত আৰু আদাৰ অৰ্গেনক আমাৰ প্ৰটেক্ট কৰে মানে হেলদি ৰাখে লগতে ভিটামিন দুই প্ৰকাৰৰ হয় কি প্ৰকাৰৰ হয় water soluble ভিটামিন আৰু fat soluble ভিটামিন হ'ল আৰু water soluble ভিটামিনত কি পৰে ভিটামিন সি পৰে আৰু ভিটামিন বি কমপ্লেক্স পৰে আৰু fat soluble ভিটামিনত কি পৰে fat soluble ভিটামিনত আপোনাৰ ভিটামিন এ ভিটামিন ডি ভিটামিন ই আৰু ভিটামিন কে পৰে আৰু আমাক ভিটামিনে কি কৰে যিখিনি বেমাৰ আজাৰৰ পৰা সুৰক্ষা দিয়ে ভিটামিন মানে ভিটামিন হেল্প ইন প্ৰটেক্টিং আৱাৰ বডি এগেইনষ্ট হোৱাট ডিজিজেস আছে এনেকে কোৱেশ্চন এটা দি দিলে ভিটামিন হেল্প ইন প্ৰটেক্টিং আৱাৰ বডি এগেইনষ্ট এটা ডেজ দিয়ে থাকিলে ইয়াতে কি লিখিব আপোনালোকে ডিজিজ লিখিব হল আৰু আছে কিছুমান আপোনাৰ এতিয়া ভিটামিন এ সোর্স কৰ পৰা হয় ভিটামিন এ আমি কোৰ পৰা পাও some source of vitamin A are পাপিয়া যিখিনি আছে অমিতা পাপিয়া অমিতাৰ পৰা আমি ভিটামিন এ পাও হল কেৰট গাজৰৰ পৰা আমি ভিটামিন এ পাও ম্যাঙ্গো আমৰ পৰা আমি ভিটামিন এ পাও হল আমৰ পৰা আমি ভিটামিন এ পাও লগতে গাখীৰৰ পৰা আমি পাও মিল্কৰ পৰা পাও লগতে ফিশ লিভাৰ অইল মানে ফিশৰ পৰা পাও ফাৰ্স্ট ভিটামিন এ আমি কৰ পৰা এনেকে দিব যে ভিটামিন এৰ এটা সোর্সৰ নাম লিখা অমিতা লিখিলে গাজৰ লিখিলে ম্যাঙ্গো লিখিলে আৰু মিল্ক লিখিলে তলত দি দিব ভিটামিন এ মানে কি মিল্ক এটা কি ভিটামিন ডি নে এ আপুনি কি দিব ভিটামিন এ ঠিক আছে তো বলক ভিটামিন বি বিষয়ে অলপ চাও এতিয়া ভিটামিন বি আমি কৰ পৰা পাম বা কৰ পৰা পোৱা যায় ভিটামিন বি কৰ পৰা পোৱা যায় লিভাৰৰ পৰা পোৱা যায় ভিটামিন বি তাৰ পিছত ৰাইস চাউলৰ পৰা পোৱা যায় এবিলাকতে পোৱাৰ বাবে ঠিক আছে তো সাম সোর্স অফ ভিটামিন সি কৰ পৰা পোৱা যায় ভিটামিন সি আপোনালোকে যেটো অৰেঞ্জ খায় লেমন খায় নেমু অৰেঞ্জ টমেটো তাৰ পিছত গ্ৰীন চিলি আমলা এবিলাকৰ পৰা মানে লিখিব নালাগে কোনো কথা নাই অৰেঞ্জ লিখিব আৰু লেমন লিখিব টমেটো লিখিব ভিটামিন সি এখিনিৰ পৰা পোৱা যায় হল আৰু ভিটামিন ডি কৰ পৰা পোৱা যায় এটো ভিটামিন ডি আপোনালোকে যেটো ভিটামিন ডিৰ অভাৱত কি হয় কম পায় যে হাড়িৰ ক্যালসিয়াম কমি যায় এটো কৰ পৰা পায় চাক ভিটামিন ডি আমি কৰ পৰা পাও ফিশৰ পৰা মাছৰ পৰা পাম লিভাৰৰ পৰা পাম যিখিনি জন্তুৰ লিভাৰৰ পৰা পাম তাৰ পিছত কণীৰ পৰা পাম মাশৰুমৰ পৰা পাম ঠিক আছে ফিশ আপোনালোকে একো লিখিব নালাগে ডাইৰেক্ট লিখিব ভিটামিন ডি কৰ পৰা পোৱা যায় আপোনালোকে ফিশ মাছ আৰু কণীৰ পৰা পোৱা যায় মনত ৰাখিব মাছৰ ভিতৰত কি থাকে কণী এই দুটা মনত ৰাখিব যে ভিটামিন ডি কৰ পৰা পোৱা যায় মাছৰ পৰা আৰু কণীৰ পৰা হল এতিয়া ভিটামিন কে কৰ পৰা পোৱা যায় ভিটামিন কে সোর্স কৰ পৰা ভিটামিন কে ইজ ফাউন্ড ইন গ্ৰীন লিফি ভেজিটেবলস মানে কি কৈছে ভিটামিন কে কৰ পৰা পোৱা যায় যিখিনি হেউজিয়া সবজিৰ পৰা আমি ভিটামিন কে পাও হল তাৰ পিছত ভিটামিন ডি আৰু ভিটামিন ডি একদম যদি আপোনালোকে ৰাতিপুৱা শুই উঠি যেতিয়া ৰাতিপুৱাৰ সানলাইটত থিয় হৈ থাকিব আপোনাৰ ৰাতিপুৱা সানলাইটত যেতিয়া থিয় হৈ থাকিব তাৰ পৰা আপোনালোকে ভিটামিন ডি পাব প্ৰেজেন্স ইন সানলাইট আপোনালোকে ৰ'দৰ পোহৰত ভিটামিন ডি পোৱা যায় ঠিক আছে ভিটামিন সি গেটস ইজিলি ডেস্ট্ৰয় বাই হিট ডিউৰিং কুকিং ঠিক আছে ভিটামিন সি gets easily destroyed by heat during cooking all the vitamin which is generally excreted by human in urine and vitamin C liver damage is caused due to the overdose of vitamin B3 আপোনালোকৰ যেটো লিভাৰ ঠিক আছে আপোনালোকৰ যেটো লিভাৰ ভিটামিন বি ওভাৰডোজ মানে ভিটামিন B3 ওভাৰডোজৰ কাৰণে আপোনালোকৰ লিভাৰ বেয়া হয় হল তাৰ পিছত ভিটামিন B6 ভিটামিন B9 ভিটামিন B12 are essential for brain health and are also called as brain vitamins এতিয়া এনেকে যদি কয় আপোনালোকৰ brain vitamin কি বিলা কোৱেশ্চন কিছুমান সিলেক্টেবল কোৱেশ্চন আহিব ব্ৰেইনৰ ভিটামিন কি
ব্ৰেইনে একচুয়ালি কি ভিটামিনৰ কাৰণে আমাৰ ব্ৰেইনটো সুস্থ থাকে ভিটামিন B6 ভিটামিন B9 আৰু ভিটামিন B12 হল মানে কি 6 ৰ লগত 3 প্লাস কৰিব 9 9 ৰ লগত 3 প্লাস কৰিব 12 এইখিনি 6 ৰ লগত 3 প্লাস প্লাস কৰি গলে হল তিনটা আহিলে হল তো হৈ যাব ভিটামিন B6 B9 আৰু B12 ৰ কাৰণে আপোনালোকৰ ব্ৰেইন সুস্থ থাকে ঠিক আছে হেলদি ব্ৰেইন থাকে হল এতিয়া আমি ভিটামিন সি আৰ্টিফিশিয়ালি সিনথেসাইজ কৰিব পাৰিম না ফার্স্ট আর্টিফিশিয়ালি সিনথেসাইজড ভিটামিন সি is vitamin C. So vitamin helps immunity of body in vitamin helps immunity of body in vitamin C. Vitamin B12 contain cobalt. আপোনালোকে চাই লব ভালদৰে তো এইখিনি আহে এইখিনি আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব যে চাক আপোনালোকৰ ডিজিজ মানে ভিটামিনৰ অভাৱত কি ডিজিজ হয় ভিটামিন এৰ অভাৱত কি হয় কুকুৰিকণা হয় নাইট ব্লাইন্ডনেস হয় ঠিক আছে কুকুৰিকণা ভিটামিন সি কাৰণে কি হয় স্কাৰ্বি হয় ঠিক আছে ভিটামিন ডি কাৰণে কি হয় আপোনাৰ গম পায় যেটো আপোনাৰ গাঁঠিৰ বিষ এইবিলাক টেকেটছ হয় আৰু আপোনাৰ ভিটামিন B1 কাৰণে বেৰি হয় হল আৰু ক্যালসিয়াম মানে কি বোন এন্ড টিথ ডেকে তাৰপিছত আয়োডিন কি গয়টাৰ আয়োডিনৰ ক্যালসিয়ামৰ অভাৱত কি হয় আপোনাৰ বোন আৰু দাঁত দুৰ্বল হয় তাৰপিছত আয়োডিনৰ অভাৱত কি হয় আপোনাৰ গৰল বেমাৰ হয় আৰু আয়ৰণৰ অভাৱত কি হয় এনামিয়া ৰোগ হয় ঠিক আছে এইখিনি আজি সমাপ্ত কৰিলো ভিটামিনৰ বিষয়ে তো কিবা যদি আপোনালোকে ডাউট থাকে তো কমেন্টত জনাব আৰু যদি সাউন্ড কোৱালিটি অলপ বেয়া আহিছে তো অলপ মানে অসুবিধা হৈ আছে মাইকো ল'ব পৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনে আপোনালোকৰ কাৰণে আগলৈ ভাল ভিডিঅ আনিম সায়েন্সৰ ফলৰ পৰা ভিটামিনৰ যিখিনি আজি পঢ়াইছে এইখিনি পৰা 100 ৰ ভিতৰত 100% কমন আহিব যদি আপোনালোকে কিবা বুজি পোৱা নাই তো কমেন্টত জনাব আমি ভালদৰে বুজাবলৈ চেষ্টা কৰিম